নমস্কাৰ, ৰূপাছ ৰেচিপি অসমীয়া জুতিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি তিতা কেৰেলাৰ পুৰ দি বনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰেলা 3টা আৰু আলু 3টা ভালকৈ ধুই সিজাই লৈছোঁ। এতিয়া সিজাই হোৱাৰ পিছত মই কেৰেলাটো ফালি লৈছোঁ যাতে গুটিখিনি এৰুৱাই ল'ব পাৰোঁ। এই গুটিখিনি মই বৰ ভালকৈ আঁতৰাই লৈছোঁ এটাও নথকাকৈ। আপোনালোকক দেখুৱাই দিছোঁ মই এতিয়া কেনেকৈ এৰুৱাইছোঁ। আটাইকেইটা কেৰেলা এনেকৈ ধৰণে মই গুটিখিনি এৰুৱাই লৈছোঁ। এইদৰে মই আটাইকেইটা কেৰেলা ফালি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহী এখন পাতি লৈছোঁ আৰু পকৰি ভাজিবৰ কাৰণে যিমানখিনি তেলৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ মিঠাতেল মই ইয়াত কেৰাহীখনত দি লৈছোঁ। তাৰপিছতে মই সিজাই লোৱা আলুখিনি ভাল ধৰণে অকণমান নিমখ দি পিটিকি লৈছোঁ যাতে পুৰটোত ভৰাবলৈ সুবিধা হয়। এইখিনি মই এতিয়া পুৰটোত ভৰাই দেখুৱাই আছোঁ, হেঁচি ভৰাইছোঁ যাতে বস্তুখিনি ওলাই নাযায়। কেৰাহী তেল গৰম হোৱাৰ পিছত মই তাত এটা এটাকৈ কেৰেলা দি গৈছোঁ। যিমানখিনি পৰিমাণৰ দিব পাৰি সিমানখিনি প্ৰথমতে দি লৈছোঁ। এটা ছাইড সিজাৰ পিছত ইটো ফালো সিজিবৰ কাৰণে মই পুনৰ লুটিয়াই দিছোঁ। ভালধৰণে লৰাই দিছোঁ এটা এটাকৈ যাতে ভালকৈ সিজি উঠে। আৰু অলপ জেগা আছে কাৰণে মই বাকীকেইটা কেৰেলাও পুৰ দিয়া কেৰেলাকেইটা আকৌ দি দিছোঁ। আগতেও মই প্ৰায় একে ধৰণৰ ভাত কেৰেলাত পুৰ দিয়া এটা ৰেচিপি বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ'টো চাব পাৰে আই বটনটো ক্লিক কৰি। আৰু আলুখিনি কেনেকৈ ধুনীয়াকৈ ভাল ধৰণে ভৰাই দিছোঁ সেইখিনিও আপোনালোকে লক্ষ্য কৰি ল'ব পাৰে। পুনৰ সিজিবৰ বাবে মই আৰু অলপ ভালকৈ লুটিয়াই দিছোঁ। আপোনালোকে দেখিছে আলুখিনি অকণমান ওলাই গৈছে। সিজোৱা আলু সহজতে ওলাই যায়, সেইবাবে অকণমান ভালকৈ হেঁচা মাৰি দিব লাগে। বাকী টুকুৰাও কেৰেলাও মই আকৌ পুনৰ ভালধৰণে সিজিবৰ কাৰণে লুটিয়াই দিছোঁ। এইখিনি দেখিছে আপোনালোকে ৰঙা হৈ সিজি গৈছে ধুনীয়াকৈ। আপোনালোকক মই এতিয়া প্লেট এখনত পৰিৱেশন কৰি দেখুৱাইছোঁ। আটাইকেইটুকুৰ সিজা হৈ গৈছে। মই এতিয়া কেৰাহীৰ পৰা নমাই প্লেট এখনত আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। তিতা কেৰেলা সাধাৰণতে মানুহে খাই বেয়া পায়, কিন্তু এইদৰে বনাই খাবচোন, আপোনালোকৰ নিশ্চয় ভাল লাগিব। লগতে ল'ৰা ছোৱালীকো খাবলৈ দিব, ঘৰৰ মানুহকো খাবলৈ দিব, কিমান ভাল লাগিব চাবচোন। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।